নমস্কাৰ বন্ধুসকল, এইকেইদিন আমি দেখিছোঁ যে বাতৰি শিৰোনামা দখল কৰি আহিছে গোলাঘাটৰ বোৱাৰীয়ে। পিছে থমকি ৰোৱা নাই গোলাঘাটৰ বোৱাৰী, নতুন ৱেব ছিৰিজত অভিনয় কৰাৰ কথা ক'লে সামাজিক মাধ্যমত। তো বন্ধুসকল, এই নিউজটো চাই পেলাই আমাৰ ভিউৱাৰ্ছসকলে কি মন্তব্য প্ৰকাশ কৰিছে আমি চাওঁ আহক। আপুনি নিজৰ মতে কাম কৰি আগুৱাই যাওক, পিছত ৰাইজৰ বাবে ভাল কাম কৰিব, সমাজ জীৱনৰ বাবে দান বৰঙণি দিব। এতিয়া চিঞৰি থকাসকলে পিছত ঢাক ঢোল বজাই আপোনাক আদৰণি জনাব। এই আমাৰ ৰাইজ, এই আমাৰ ৰাইজৰ মানুহ এটা বাহ ভাল জাগাত দিছে ঐ। নিজৰ খেতি পথাৰত কাম কৰিবলৈ লাজ লাগে, লেঙেটা হবলৈ লাজ নালাগে হা? कहां से आते हैं? তাই সেইটো বিভাগৰ চাকৰিত যোগদান কৰিলে, তহঁত মুখা এনেই বাতৰি বনাই বনাই কিয় মৰিছনো? আমি লিংক পালেই হ'ল আৰু একো নালাগে আমাক। আমাৰ गौरव, আমার गोलाघाटर बुआरी को मारो, हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। ও লাগি থাকা আৰু বৰলাসকলক মনোৰঞ্জন দি থাকা। অলপ ভাল কাম কৰি আগুৱাই যাও মইনা। বিয়ে পোনা কি ভাৰত ৰত্ন পাম বুলি ভাবিছা নেকি?